বিটুটো ইমান সময় অহা নাই তাক কালিয়ে ফোন কৰি ক'লো সোনকালে আহিবি বুলি দেবেন কি চাই আছ সেইফালে যোগেন ককাইদেউ বিটুক চাই আছিলো আমাৰ চিলিণ্ডাৰটো শেষ হ'ল চাৰিআলিৰ পৰা আনিবগে লাগে মই আকৌ আজি অফিচলৈ অকণমান সোনকালে যাব লাগে সেইকাৰণে তাকে মাতিছিলো এতিয়ালৈকে আকৌ আহিয়ে পোৱাহি নাই নহয় বিটু নায়ে আকৌ ঘৰত ক'ৰ পৰা আহিব ৰাতিপুৱাই তাক বজাৰলৈ যোৱা দেখিছিলো অহাই নাই হ'বলা এইটো বজাৰলৈ গ'ল যদি এতিয়া ক'ত আহিব আৰু এনেহে ইমান সময় ৰৈ থাকিলো তালৈ সেয়াহে আকৌ তোলে বেয়াই লাগে এই সৰু সৰু কাম কিছুমানৰ কাৰণে তই এই বেলেগৰ ওপৰত আশা কৰিব লগা হয় এই তোৰ দুজনী ছোৱালীৰ ঠাইত যদি ল'ৰা এটাও হ'লহেঁতেন নহয় তই ইমান মাথা মাৰি বেলেগে কৰি দিব বুলি বাচ্ছাই থাকিব নালাগিলেহেঁতেন ল'ৰাই কৰিয়ে দিলেহেঁতেন ভগৱানে যাক যেনেকে দিছে আৰু এইবোৰ দুখ কৰিতো লাভ নাই মই এইবোৰ ল'ৰা ছোৱালীৰ মাজত একো পাৰ্থক্য নাৰাখো দেই ল'ৰাই যি কৰিব পাৰে ছোৱালীও পাৰে আমাৰ এতিয়া মুনুৱে প্ৰত্যেকবাৰ স্কুটিতে চাৰিআলিৰ পৰা তাই চিলিণ্ডাৰটো আনেগে তাই এতিয়া ঘৰত নাই বুলিহে ফুৰিবলৈ গৈছে লগৰ এজনী ঘৰলৈ তাই নাই কাৰণেহে বিটুক মাতিব লগা হৈছে তাই থকা হ'লে ইমান পৰে চিলিণ্ডাৰ আনি ঘৰ পোৱালেহিহেঁতেন ছোৱালীয়ে লাগিলে যিমানেই ল'ৰাৰ কামবোৰ নকৰক কিয় তাই কেতিয়াও ল'ৰা হ'ব নোৱাৰে ল'ৰাই আৰু তহঁতৰ এতিয়া দুজনী ছোৱালীয়ে মিলি যিমানখিনি কাম কৰে আমাৰ এটা ল'ৰাই সিমানখিনি অকলে কৰি দিয়ে সেইকাৰণে ছোৱালী এগাল হৈও লাভ নাই ল'ৰা এটাই যথেষ্ট আপোনাৰ ল'ৰাটো বুলি কওঁতেহে কথাটো মনত আহিছে আজি দুদিনমানৰ আগতে কথা এটা শুনিছিলো কণ্টিলো আৰু আপোনাৰ ল'ৰাটোক হেনো পিতয়ে চৰিয়ালে মদ খাই পইচা নিদো বুলি কৈছিলে হয় নি কথাটো ক'ত শুনিলি তই মিছামিচি কথাবোৰ কণ্টিলকহে মাৰিলে মোৰ ল'ৰাক কিবা মাৰিব পাৰিবনে মই সোধাই দিম মোৰ ল'ৰাই মদেই নেখায় আকৌ মানুহবোৰৰ যে কাম বন নাই মিছামিচি কথা উলিয়াবলৈ আহে তই ৰ দেই মই যাওঁ মোৰ কাম আছে ঘৰত সঁচা কথা ক'লো যে লাজ পালে আপোনাৰ মদাহী ল'ৰাটোতকৈ মোৰ ছোৱালী দুজনীয়ে ভাল অন্ততঃ এই মদ খাই খালে ডুঙে পৰি নাথাকে সিহঁতি বিটু নায়ে বোলে ঘৰত বজাৰলৈ গ'ল যোগেন কাইদেউ আহিছিলে তেওঁৰ লগতে কথা পাতিছিলো ভিতৰলৈ নামাতিলে কেলে চাহ একাপ খাব পাৰিলেহেঁতেন বাহিৰতে ৰৈ যি কিষাৰহে ক'লে ভিতৰলৈ আহিলে আৰু কি ক'লেহেঁতেন ঠিকেই নাই কি হ'লনো কিবা ক'লে নেকি তেওঁৰ কথা জানাইচোন আৰু আমাৰ ইহঁত দুজনীক লৈ তেওঁৰ আপত্তি শেষেই নহয় বিটুলে ৰৈ থকা দেখি কৈছে ল'ৰা এটা হোৱা হ'লে এতিয়া তই বেলেগলৈ আশা কৰিব নালাগিলেহেঁতেন ল'ৰাই চব কৰি দিলেহেঁতেন মানুহবোৰৰ যে কথা আৰু দেই ছোৱালী দুজনীক লৈ আমাৰ মাক দেউতাক খালৰে ইমান প্ৰব্লেম নাই বেলেগৰ যে কিনো ইমান প্ৰব্লেম বুজি নাপাওঁ পাই কোৱাই কৈ থাকিব বাদ দিয়া সেইবোৰ ময়ো আকৌ চুঙা চাই সোপাটো দিলো নহয় লাজ পালে গ'লগে দেউতা তুমি যোৱাই নাই নেকি আজি আকৌ বোলে সোনকালে যাম মাজনী তই আহিলিয়ে নি মই যাওঁৱে আৰু ৰামক গৈ থাকো দিয়া বিটু আহিলে চিলিণ্ডাৰটো উলিয়াই দিবা হ'ব দিয়ক বিটুদা অহাই নাই নি ইমান সময় নাই অহাও বজাৰলৈ গ'ল বোলেহি অলপ পাছত মুনুৱে পাবহি আমি দুজনীয়ে যাম আনিবলৈ বিটুদা নগলেও হ'ব কেতিয়া আহিব যে কেলে তাই ক্লাছ নকৰিলে নি কলেজত লগৰজনী ঘৰৰ পৰা বাহিৰে বাহিৰে ঘৰলৈহে আহিব কলেজলৈ নাযায় হেনো আজি হ'ব তেনেহ'লে মই যাওঁ মাজনী মুখ হাতকেইটা ধুই লগে যা ৰুটি বনাই থৈছো দুইজনীয়ে খাম হ'ব মা ব'লা মাৰ নেকি হা মই নামাৰো আপুনিহে আহিছে আমাৰ গাড়ী মুখৰ আগলৈ মৰিবলৈ ৰাস্তাত কেনেকৈ খোজকাঢ়িব লাগে নাজানে নেকি মাজে মাজে যে গৈছে ৰাস্তাটোত ৰাতিত যাব লাগে খোজকাঢ়ি আহিছে এইজনী কেলে তেনেকৈ কৈছ ৰজনীদা বেয়া নাপাব দেই আপুনি মুখৰ আগত ঘপককৈ ওলাই দিলেহি যে সেইকাৰণে তেনেকুৱা হ'ল হ'ব বাৰু দে একো নাই ক'ৰ পৰা আহিলিনো দুইজনী এই চাৰিআলিতে কোচিং চেণ্টাৰ এটা খুলিলো নহয় মই তাৰ পৰাই আহি আছো এতিয়া হয় নি মইচোন দেখাই নাই চাৰিআলিৰ কোনডোখৰত খুলিলিনো এই বিপ্লৱী ঘৰৰ ফ্ৰণ্টতে বিপ্লৱী আৰু মই দুইজনীয়ে মিলি খুলিছো বেছি দিন নাই হোৱা আপুনি চাগে মন নাই কৰা ভালে কৰিছ দে এনেই ঘৰত বহি থকাতকৈ কিবা এটাত বিজি হৈ আছ পিছে তাৰ পৰা আহোঁতে সদায় গধূলি হয় নে আজিহে হৈছে সদায় গধূলি হয় তোক মানে সদায় চুনুৱে আনিবগৈ লগা হয় গধূলি হয় যে এই আনিবলৈ যায় তাকেহে তহঁতৰো যদি ল'ৰা এটা থাকিলেহেঁতেন দুইজনী এনেকৈ ৰাতি বাহিৰত থাকিব নালাগিলেহেঁতেন তোক ককাই বা ভায়েৰে অনা নিয়া কৰিব পাৰিলেহেঁতেন মা দেউতাও ঘৰত নিশ্চিন্ত মনে থাকিব পাৰিলেহেঁতেন এতিয়া চাগে তহঁতি ঘৰ নোসোমোৱালৈকে তেওঁলোকৰ কিমান চিন্তা হয় আমাৰ মা দেউতাই কি চিন্তা কৰে আমাক লৈ সেইটো আপুনি ভাবিব নালাগে আমি আছো নহয় আৰু কি ল'ৰাৰ কথা ক'বলৈ আহিছে হা আমি কোনো গুণে ল'ৰাতকৈ কম নহয় আহকচোন কোনে কি কৰে চাম ৰাতি হ'ল বুলি ভয়তে পেপুৱা লাগি সোমাই থকা বিধৰ ছোৱালী আমি নহয় আৰু আপুনি যে ক'লে তহঁতৰ ভাই ককাই এটা থকা হ'লে ভাল আছিল বুলি আপোনাৰনো এতিয়া কিমান ভাল হৈছে ভাই এটা আছে নহয় আপোনাৰো শুনিছোঁ মাহেকত হেনো আপোনাৰ 2-3 বাৰ থানালৈকে যাব লগা হয় ভাইৰে বেলেগৰ লগত কৰা মাৰপিট কাজিয়া সমাধান কৰিবলৈ আমি ছোৱালী দুজনী থকাৰ কাৰণে অন্ততঃ আমাৰ মা দেউতাই থানালৈ যাব লগা হোৱা নাই আপোনাৰ দৰে প্ৰথমে নিজৰ ঘৰখন ঠিক কৰকচোন তাৰ পাছত চিন্তা কৰিব বেলেগৰ কাৰ ককাই আছে ভাই আছে কোন ক'ত গৈছে কি কৰিছে আহিলি তহঁতি ইমান দেৰি হ'ল যে আজি অকণমান দেৰি হ'ল আৰু চাহ খাবি নি চাহ একাপ খাম তুমি বনাব নালাগে দিয়া মই বনাই খাম মুখ হাতকেইটা ধুই লওঁগে মাজনী ৰচোন তোৰ লগত কথা এটা আছে কি কথানো মা কোৱাচোন তোক চাবলৈ ল'ৰা এজন আহিব কাইলৈ কি কাইলৈ আহিব
কিয় মাতিছানো মই বিয়া নহওঁ বোলো এতিয়াই মাজনী মোৰ লগৰ এজনেই কথাটো উলিয়ালেও আজি অফিচত কথাটো শুনি মই না নকৰিলোঁ আৰু মাতি দিলোঁ কাইলৈকে আৰু চাবলৈহে আহিব তোক তোৰ যদি পচন্দ নহয় কৈ দিবি আমিতো তোক জোৰ জবৰদস্তি বিয়া নিদিওঁ দেউতা মোৰ এতিয়া বিয়া হ'বলৈ মন নাই বিয়ে পাছ কৰা কিমান দিননো হৈছে তই বাৰু ঠিকেই কৈছ তোৰ যেতিয়াই বিয়া হ'বলৈ মন যায় হবি আমাৰ কোনো আপত্তি নাই খালি মানুহজনক এতিয়া কৈ দিলোঁ নহয় কাইলৈ আহিবলৈ মানা কৰি দিওঁ নে কি এতিয়া আৰু তুমি তেওঁলোকক একো ক'ব নালাগে দিয়া আহিব বিচাৰিছে যেতিয়া আহক মই এনেও বিয়া নহওঁ বুলি ক'ম ঐ বা তই কৈছহে বিয়া নহওঁ বুলি যদি তোৰ ল'ৰাটো পচন্দ হৈ যায় তেতিয়া বোলে ল'ৰাৰো পচন্দ হ'ল তোৰো পচন্দ হ'ল তেতিয়াও নাই কৰিবি নি তই নাজানো আৰু তেতিয়া কি হয় দেখা যাব আহি লওকচোন আগতে তোৰ আকৌ মই বিয়াখন হ'লেহে ভাল পাওঁ মা দেউতাৰ মৰমবোৰ তেতিয়া মই অকলেই পাম তোৰ মানে সেইটোহে চিন্তা মই বিয়া হৈ গ'লেও তোৰ বেয়া নালাগিব ন নালাগেতো তই বিয়া হৈ গ'লে মই ভিনদেউ এজন পাম এতিয়া মা দেউতাকহে ইটো লাগে সিটো লাগে কওঁ তেতিয়া ভিনদেউকো ক'ব পাৰিম তোৰ সেইটো আশা ইমান সোনকালে পূৰণ নহ'ব মই ইমান জল্দি বিয়া হ'বও লাগিব নহয় মোৰ যদি পচন্দ হয় ল'ৰাৰো যদি পচন্দ হয় মই চিধা কৈ দিম যে আৰু 3 বছৰ 2 বছৰৰ পাছতহে মই বিয়া হ'ম এতিয়াই বিয়া নহয় ৰয় যদি ৰ'ব মোলে নৰলে নাই নাজনী ল'ৰা ঘৰৰ মানুহ আহিলে আকৌ তই মেখেলা চাদৰ এযোৰ পিন্ধিব লাগিব দেই এনেকৈ নোলাবি মোৰ ৰুমতে কাপোৰ এযোৰ উলিয়াই থৈছোঁ সেইযোৰকে পিন্ধিবি মা পিন্ধিম বাৰু দিয়া হেৰা কথা এটা হ'ল নহয় কি হ'লনো কওকচোন মাজনীক চাবলৈ ল'ৰাজন নাহে বোলে কিয় নাহে আকৌ মানে আমাৰ ঘৰত যে ল'ৰা নাই কেনেবাকে আমাৰ মাজনীক বিয়া কৰালে ঘৰ যোৱাই হ'ব লাগিব বুলি ভয় খালে কি ইমান থাৰ্ড ক্লাছ থিংকিং নে তাই ভালেই হ'ল দেউতা সি নাহিলে এনেকুৱা ল'ৰালে বিয়া হোৱাতকৈ নোহোৱাই ভাল মোৰ এনেও বিয়া হ'বলৈ মনেই নাছিলে মানুহবোৰ লাগিলে যিমানেই আধুনিক নহওক কিয় কিছুমানৰ যে চিন্তাধাৰাবোৰ এতিয়াও পুৰণি কলিয়াই হৈ আছে কিছুমানৰ মতে যে ল'ৰাহে সকলো ছোৱালীৰ একো ভেলুৱে নাই আমাক এতিয়া চাওকচোন গাঁওখনৰ কিমানে কয় ইচ তহঁতৰ যে ল'ৰা এটা হ'ব লাগিছিলে আৰু বুঢ়া বয়সত নহ'লে বৰ কষ্ট হ'ব দুজনী ছোৱালী দুফালে বিয়া দি দিবি তেতিয়া বুঢ়া বুঢ়ী কি হ'ব সেইকাৰণে কওঁ মা আমাৰ বিয়াৰ কথা চিন্তা কৰি যাকে তাকে ঘৰলৈ নানিবা সময়ত আমি নিজেই বিয়া হ'ম আৰু চাবা আমি ভাল ল'ৰাই পাম মা বাই ঠিকেই কৈছে তোমালোকে আমাক লৈ অলপো চিন্তা নকৰিবা আমাক প্ৰথমে নিজৰ ভৰিৰ ওপৰত থিয় হৈ ল'বলৈ সময় দিয়া তাৰ পাছত চাবা যিবোৰে আমাক হাঁহিছে সিহঁতৰ মুখ নিজে নিজে বন্ধ হ'ব নন্দিনী তই বহ অকণমান মই চাহ বনাই আনোগে ঐ চাহ বনাব নালাগে মুনু আহি পাবহিয়ে নহয় আহিলেও আহিব দে তাইও চাহ খাব আকৌ নালাগে দে হ'ব তই কিবা কথা আছিল বুলি কৈছিলি নহয় কচোন ঐ তই আকৌ খং নকৰিবি হা এই সমীৰ দা যে তোৰ মনত আছে নাই মোৰ জেঠাই ল'ৰা আমাৰ ঘৰলৈ আহোঁতে যে এবাৰ তই চিনাকি হৈছিলি মনত আছে কি হ'ল কচোন সি মানে তোৰ নাম্বাৰটো বিচাৰিছে তোৰ লগত বোলে কথা পাতিব মোৰ লগত আকৌ কি কথা পাতিব মানে সমীৰ দাৰ হেনো তোক ভাল লাগিছে সেইকাৰণে কথা পাতিব বিচাৰিছে কি এদিন দেখিয়ে মোক ভাল লাগিলে নে তেওঁ কচোন নাম্বাৰটো দিমনে সি বেয়া ল'ৰা নহয় তই কথা পাতি চাচোন কিজানি ভাল লাগে তোৰো হ'ব বাৰু দে তই কৈছ যেতিয়া কথা পাতি চাম নাম্বাৰটো দি দিবি ঠিক আছে দে মই দি দিম ভালেই হ'ব যদি তহঁত দুটাৰ মন মিলে তই মোৰ নবৌ হবি এইজনী বহুত ভাবিছগে তই বা মই আহিলোঁ আহিলি মুনু আহা বহাহি বিপ্লৱী আমি গৈ থাকোঁ দে বহিব নালাগে তাই চাহ বেলেগ এদিনা খাম দে আহিয়ে থাকোঁচোন হ'ব নাখাওঁ যদি যা আৰু সেইটো দি দিম কিন্তু দিবি আহিছোঁ এতিয়া বাই বিপ্লৱী বা বাই দেবেন আছনে ককাইদেউ বহকচোন আছে ৰ'ব মাতি দিছোঁ হেৰি শুনিছেনে এইফালে আহকচোন যোগেন ককাইদেউ আহিছে ইহঁত কিজনী নাই নি নাই দুইজনী ওলাই গৈছে অলপ ককাইদেউ আহিছে হেৰা যোৱা চাহ একাপ বনোৱাগে নাই চাহ নালাগে মই এই কথা এটাৰ কাৰণেহে আহিছিলোঁ আমাৰ ল'ৰাৰ বিয়া ঠিক হৈছে নহয় শুনিছা নে তহঁতি কথাটো এনেই ঘুনুক ঘানাককে শুনিছিলোঁ ইমান ভালকে গম নাপাওঁ বাৰু ছোৱালী ক'ৰ ছোৱালী চহৰৰ বেলেগ ধনী ঘৰৰ দেউতাকে অইলত কৰে মাককো LP স্কুলৰ শিক্ষয়িত্ৰী ল'ৰা এটাই ছোৱালী এজনী এই ডাঙৰ ভালেই কথা আকৌ ভাল ছোৱালীয়ে পাইছে ধনী ঘৰৰ তাতে ছোৱালী পিছে কোনোবাই দেখুওৱা নাই নিজে পচন্দ কৰা নাই কোনেও দেখুওৱা নাই এই দুইটাই হেনো মোবাইলতে চিনাকি ফেচবুক নে কি তাতে চিনাকি দুইটা তেনেকৈ আৰু কথা বতৰাবোৰ ওলালে ঘৰতো জনালে দুইটাই ইমান ধনী ঘৰৰ ছোৱালী পাইছোঁ আমিতো আৰু মানা কৰা কোনো কথাই নাহে ছোৱালীৰ মাক দেউতাকৰো কোনো আপত্তি নাই সেইকাৰণে আমি আৰু যিমান সোনকালে পাৰোঁ বিয়াখন পাতি দিব বিচাৰিছোঁ দুইটাৰে নহ'লে আকৌ পাছত ধনী ঘৰৰ ছোৱালী মন সলনি হৈ গ'লে কি হ'ব ভালেই কথাচোন ককাইদেউ দুইটাৰে মন মিলিছে যেতিয়া আৰু বিয়াখন পাতি দিব লাগে পিছে বিয়া কেতিয়ালৈ ডেট ল'লে নেকি এই ধুমধামেৰে বিয়া নাপাতো আমি দুই ঘৰে কথা পাতিলোঁ তেওঁলোকে আকৌ কোৰ্ট মেৰেজ কৰি মন্দিৰতে বিয়াখন পাতি দিম বুলি কৈছে আমি ভালেই পাইছোঁ বিয়াৰ নামত টকা পইচা বেছিকৈ খৰচ নকৰিলেও হ'ব ঠিকে আছে এতিয়া কোৰ্ট মেৰেজ কেতিয়াকৈ হ'ব বা কোৰ্ট মেৰেজ পৰহিলৈ আছে লগতে মন্দিৰত বিয়াখনো হ'ব
তাৰ পিছদিনা আকৌ ভাবিছোঁ গাঁৱৰ মানুহক সৰুকৈ পাৰ্টি এটা দি দিম। তালৈকে মাতিবলৈ আহিছিলোঁ তহঁতক। অলপ সোনকালে গৈ কৰি মেলি খাবিগে আৰু। হ'ব ককাইদেউ, যাম দিয়ক। মই গৈ থাকোঁ দে, গোটেই গাঁওখনৰ মানুহকে আকৌ মাতিব লাগিব নহয়। জক কথা এটা সুধিবলৈ থাকিছিলেই নহয়। সেইদিনা বোলে তহঁতৰ মাজনীক চাবলৈ ল'ৰা এটা অহা কথা আছিলে, পাছত নাহিলে, ঘৰ যোৱাই হ'ব লাগিব বুলি। হয়, ঠিকেই শুনিছে আপুনি। হয় বেয়াই লাগে তহঁতলৈ। চাচোন, তহঁতৰ ল'ৰা নাই কাৰণে এতিয়া ছোৱালী দুজনীক বিয়া কৰাবলৈ কোনো আগবাঢ়িয়ে নাহে। এনেকে হ'লে দুইজনী চোন ঘৰতে বহি হ'ব লাগিব। ককাইদেউ, ল'ৰা আহিলেও আহিব, নাহিলেও নাই, কোনো কথা নাই। আমি মাক দেউতাক খাল জীয়াই আছো নহয়। সিহঁত দুইজনী গোটেই জীৱন ঘৰতে থাকিলেও আমাৰ কোনো আপত্তি নাই। তহঁতি চিন্তা নকৰিবি, ময়ে চাম ইহঁত দুজনীৰ কাৰণে ল'ৰা দুটা। এনেও তহঁতৰ সা সম্পত্তি আছেই। বেকাৰ কেও কিছু নথকা দুটা ল'ৰা পালেও তহঁতৰ চিন্তা নাই। ঘৰ যোৱাই বনাই আৰামছে খাব পাৰিবি। ককাইদেউ, আপোনাৰ ল'ৰাইচোন বৰ বিশেষ একো নকৰে, বেকাৰ বুলিয়ে ক'ব পাৰি। তাকো তেনেহ'লে আপোনালোকে ঘৰ যোৱাই হোৱাৰ মতলবতে ইমান ধনী ঘৰৰ ছোৱালীৰ লগত বিয়া কৰাই দিবলৈ লৈছে নেকি? মোৰ ল'ৰা আকৌ কিয় ঘৰ যোৱাই হ'ব? সিহঁতৰ ঘৰত অকল ছোৱালী এজনী নহয় ল'ৰা এটাও আছে। আমি তেওঁলোকৰ ছোৱালী বোৱাৰী কৰি আনিমহে। আমাৰ ল'ৰা ঘৰ যোৱাই হ'বলৈ নিদিওঁ। আহিছোঁ দে এতিয়া। ভাল কথা ক'লে আকৌ তহঁতি বেয়াই পাওঁ। বা এইফালে ওলাই আছোন। চুনু, তোলৈ ইমান ফোন কৰি আছো, তই ফোনটো ৰিচিভ কৰা নাছিলি কেলে? কেনেকুৱা হ'ল ন তোৰ পুলিচৰ ইণ্টাৰভিউটো? দৌৰিব পাৰিলি নে? মা, তুমি ইমান চিন্তা কৰা নে বাৰু ফোনটো ৰিচিভ নকৰিলোঁ বুলিয়ে? এনেওতো ঘৰৰ ছোৱালী ঘৰলৈকে আহিম, ক'লৈনো যাম? বৰ কথা নকবি। এদিন নিজে মাক হ'লেহে গম পাবি মাকৰ কিমান চিন্তা ল'ৰা ছোৱালীক লৈ। ঐ মুনু, কবি নে কি? কেনেকুৱা হ'ল তোৰ ইণ্টাৰভিউ? পাৰিলি নে দৌৰিব? ক আকৌ। সেইটোকে ক'ম বুলিতো লৰালৰিকে আহিছোঁ ফোন চোন ৰিচিভ নকৰাকে। মই দৌৰত পাছ কৰিলোঁ মা। এইটোতো বহুত ভাল কথা। দেউতাই শুনিলে যে বৰ ভাল পাব। দেউতাক যে এতিয়া কোনেও একো নকবা হা। তেওঁ ঘৰলৈ আহিলে মই ক'ম। কবি, তই কবি। দেউতাৰে যে শুনিলে বৰ সুখী হ'ব। দৌৰত বাৰু পাছ কৰিলি, এতিয়া ৰিটেন আৰু মেডিকেলত পাছ কৰিলে তোৰ চাকৰি হৈ যাব আৰু। কোনে পায় আৰু তেতিয়াতো। বা তাকেহে কি হয় আৰু এতিয়া। ভাল হ'ব মুনু, চাবিচোন তই। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাচোন, চাবি এদিন সফল হবিয়ে তই। আমাৰ ঘৰত দুইজনী ছোৱালীৰ কাৰণে মানুহে যে কিমান কথা শুনায় অ'। এতিয়া যদি তহঁত দুজনীয়ে নিজে ভাল কিবা এটা কৰি পেলাই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰ, মানুহবোৰৰ চাবিচোন নিজে নিজে মুখ বন্ধ হৈ যাব। তেতিয়া মাৰে দেউতাৰে সকলোৰে আগত গৌৰৱেৰে ক'ব পাৰিম, আমাৰ ছোৱালী দুজনী ল'ৰাতকৈ কোনো গুণেই কম নহয়। সমীৰ, বহা, মই মাক মাতি দিছোঁ। মা, মা, সমীৰ পালেহি। ভণ্টি নাই নি? আছে, আহিব ৰ'বা। সমীৰ পালাহি? মা পালোহি। ভালে আছেনে? ভালেই দিয়া, তোমাৰ ভাল? ভালেই মোৰো। ফোনতহে কথা পতা হৈছে আৰু তোমাৰ লগত দেখা দেখি হোৱাই নাই নহয়। আজি আহিলা, বৰ ভাল লাগিলে। মা, আহিমকে আহিবই পৰা নাছিলোঁ। অফিচৰ পৰা আকৌ ছুটিয়ে নাপাওঁ যে। তাকেহে। মা, তুমি সমীৰৰ লগত কথা পাতা, মই চাহ বনাই আনোগে। হ'ব। দেউতা অফিচৰ পৰা আহোঁতে দেৰি হয় চাগে ন মা? 6টামান বাজি যায়। হাই সমীৰ দা, আহিলে? আহিলোঁ। ভালনে তোমাৰ? ভালেই। আপোনাৰ ভাল নহয়? ভালেই। তোমাৰ খবৰটো বাৰ মুখেৰে শুনিলোঁ, ভালেই লাগিলে। পিছে এতিয়া ৰিটেন টেষ্টটো কেতিয়া আছে? অহা মাহৰ 2 তাৰিখে আছে। পঢ়িছা নহয়? ভালকে দিবা। তুমি চাকৰি পোৱা পাৰ্টি খাবলৈ পাব লাগিব আমি। মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আৰু কি হয় এতিয়া। ভালেই হ'ব দিয়া, চিন্তা নকৰিবা। আপুনি কথা পাতক মাৰ লগত, মই বাক অকণমান সহায় কৰি দিওঁগে। হ'ব যোৱা। মা, আমাৰ ঘৰলৈ যাবচোন এদিন। আমাৰ মাহঁতে বৰ ভাল পাব। যাম বাৰু দিয়া কোনোবা দিনা। তোমালোকৰ মাহঁতকো আনিবা আকৌ এদিন। আনিম বাৰু। মা, আপোনাক কথা এটা কওঁ। নন্দিনী আৰু মোৰ মাজৰ সম্পৰ্কটোৰ কথাটো অলৰেডি গম পাইছেই আপোনালোকে। গম পাইছোঁ বাৰু অলপ চলপকৈ। আপোনালোকৰ ফালৰ পৰা একো আপত্তি নাই নহয়? ল'ৰা ছোৱালীৰ যেতিয়া মন মিলিছে আমাৰনো কি আপত্তি থাকিব পাৰে। এতিয়া তোমালোকৰ মা দেউতাহঁতে বা কি কয়? আমাৰ ল'ৰা নথকা ঘৰৰ পৰা আকৌ তোমালোকৰ মা দেউতাই ছোৱালী নিয়ে নে নিনিয়ে? কিয় নিনিব? মা দেউতাৰ কোনো আপত্তি নাই। তেওঁলোকক মই সকলোখিনি কথাই কৈছোঁ। নহয় বহুতৰ মুখতে আমি শুনিবলৈ পাইছোঁ, ল'ৰা নথকা ঘৰৰ পৰা হেনো ছোৱালী নিবলৈ মানুহবোৰে অলপমান টান পায়। কাৰণ ছোৱালীজনীৰ লগতে তাইৰ মাক দেউতাকৰো দায়িত্ব ল'ৰাটোৰ ওপৰতে পৰে যে। মা, সেইবোৰ ঠেক মগজৰ মানুহৰ চিন্তা। সেইবোৰ কথাত আপোনালোকে গুৰুত্ব নিদিব। নন্দিনীয়ে যেতিয়া মোৰ ঘৰখন নিজৰ ঘৰ বুলি ভাবি সকলোখিনি দায়িত্ব পালন কৰিব পাৰিব, মই কিয় তাইৰ ঘৰখন নিজৰ ঘৰ বুলি ভাবি দায়িত্বখিনি পালন কৰিব নোৱাৰিম? তোমাৰ কথাবোৰ শুনি সুখী হ'লো সমীৰ। মা দেউতাই বৰ ভাল সংস্কাৰ দি ডাঙৰ কৰিছে তোমাক। মা, সমীৰক ভিতৰলৈ লৈ আহা, চাহ হ'ল। সমীৰ, আহা, চাহ খাবা। মা, বলক। হেৰি, বহুত দিন হ'ল নহয়, মাৰ ঘৰলৈ যোৱাই নাই। 2-3 দিন গৈ আহিমগে, ওলাবচোন। মই গ'লেহে হয়নে? ইহঁত দুজনীৰ ভিতৰত কোনোবা এজনীক লৈ গ'লেই হয়চোন। আমি নাযাওঁ দেউতা। মা আকৌ তোমাৰ লগত যাবলৈ মন তুমি দিবা। তোমাৰহে শহুৰৰ ঘৰ সেইখন, মাছ মাংসৰ টোপোলা এটা লৈ পেলাই শহু শাহুক খুৱাই থৈ আহিবাগৈ আকৌ এদিন। ঠিকেই কৈছে। ইহঁত দুজনীতো মমায়েকৰ ঘৰলৈ গৈয়ে থাকে, আপুনিহে নাযায় শহুৰৰ ঘৰলৈ। অহা দেওবাৰে যাম, ওলাব। মাক জীয়েকৰ কথা মই নুশুনিলে হ'বনে আৰু? হ'ব দিয়া, যাম। ঐ দীপালি, ইমান দৌৰা দৌৰিকৈ ক'লৈ যাৱ?
বগীতৰা তই গমেই পোৱা নাই নেকি পূৰ্ণিমা বাইদেউৰ কিবা এটা হৈছে গাটো বোলে বহুত বেয়া তাকে খবৰটো পাই মই ৰৈ থকা নাই লৰালৰিকৈ আহিছোঁ ৱা ঘপককৈ আকৌ তেওঁ কি হ'ল ক'তনো ঘপককৈ তেওঁৰ গাটো বহুত দিনৰ পৰা বেয়াই নহয় বোৱাৰীয়েকে জানো পুতেকক নিজৰ ঘৰলৈ লৈ যোৱা নাই আহিম বুলি কৈ আজিলৈকে অহাই নাই ফোন চোন কৰিলেও ৰিচিভ নকৰে পুতেকে মানুহজনীয়ে সেইবোৰ চিন্তাতে সতিছেও এতিয়া ঘপককৈ কিবা এটা হ'ল ধৰ মাৰমা লাগিছে ঘৰখনত যোগেন কাইদেউনো অকলে কি কৰিব পুতেক বোৱাৰীয়েক মানে ঘৰলৈ অহাই নাই ইমান দিনে নাই অহাটো আকৌ সেইজনী হৈছে ধনী ঘৰৰ টাউনীয়া ছোৱালী এই গাঁৱৰ ঘুকুটখনত বাৰু ক'ত থাকিব কচোন ঘৈণীয়েকৰ লগত গৈ ইফালে ইও লাগি ধৰিলেগে ক'ত আহিব এতিয়া টকা পইচা চুবলৈ পাইছে নহয় মাক দেউতাকক পাহৰিয়ে থাকিলে দেহি পূৰ্ণিমা বাইদেউ কথাটো শুনি বেয়াই লাগিছে বলচোন বল ময়ো যাওঁ মা আমিও যাওঁ ব'লা বল বল হেৰি আপুনি ঘৰতে থাককচোন আমি পটককৈ আহিছোঁ হ'ব যোৱা নবৌ মুখৰ মাত বোলে নাই দেখিছ নাই কিবা হ'ল যি হৈছে পুতেকটোৰ কাৰণে হৈছে গম পাইছনে সি বাৰু ঘৈণীয়েকৰ ঘৰত গৈ লাগি ধৰিবগৈ লাগেনে ঘৈণীয়েক নাহে যদি নাই সিটো গুচি আহিব পাৰে মাক দেউতাক খাললৈ বাৰু তাৰ মনত পৰা নাইনে ৰচোন সেইবোৰ কথা বাৰু পাছে পৰেও পাতিব পাৰিম এতিয়া এওঁক কি কৰা যায় কেনেকৈ সুস্থ কৰা যায় বৰ্তাকো নিমখ পানী অকণমান দি থৈ আহিছোঁ মূৰটো ঘূৰাইছে বোলে তেওঁ কি কৰিম কি নকৰিম ভাবিয়ে পোৱা নাই হেনো এনেকৈ মানুহখিনিয়ে ইটো মুখলৈ চাই থাকিলে কি হ'ব আমিয়ে নহ'লে বৰমাকে বৰ্তাকে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ মা সেইটো কৰাই ভাল হ'ব গাড়ী এখন লাগিব নহয় আকৌ গাড়ীৰ কথা চিন্তা কৰিব নালাগে ৰ'বা 108 মাতো যি কৰক সোনকালে কৰচোন বৰমাৰ অৱস্থাটো বৰ ভাল দেখা নাই মই সময়মতে নিনিলে কিবা হয় ৰ'বা মই 108ত কল কৰি লওঁ বৰমা আপোনাৰ একো নহয় আপুনি ভাল হৈ যাব আমি এতিয়া আপোনাক ডক্টৰৰ ওচৰলৈ লৈ যাম চাব আপুনি সুস্থ হৈ যাব মুনু আমি আজি বহুত বেছিয়ে সুখী তোৰ যে আজি পুলিচ হোৱাৰ সপোনটো পূৰণ হ'ল দেউতা এয়া তোমালোকৰ সাহস মোৰ প্ৰতি বিশ্বাসৰ ফলতহে মই আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ তোমালোকে প্ৰতিটো খোজতে মোক যদি ছাপোৰ্ট নকৰিলাহেঁতেন মই মোৰ সপোনটো কেতিয়াও পূৰ কৰিব নোৱাৰিলোহেঁতেন মুনু বৰ ভাল লাগিছে খবৰটো পাই গাঁওখনলৈ তই গৌৰৱ কঢ়িয়াই আনিছ এজনী ছোৱালী হৈও যে সাহস কৰি কষ্ট কৰি পুলিচৰ চাকৰিটো লৈছ আমি বহুত সুখী হৈছোঁ ধন্যবাদ ককা আশীৰ্বাদ কৰিব মই যাতে এনেকৈয়ে মোৰ জীৱনত আগবাঢ়ি যাব পাৰোঁ আমাৰ আশীৰ্বাদ সদায় আছে এজনী ভালে থাক তহঁতি মুনু খবৰটো পালোঁ শুনি মনটো বৰ ভাল লাগিছে ধন্যবাদ বৰ্তা দেবেন পাৰিলে মোক ক্ষমা কৰি দিবি তোক যে মই বহুত কিবা কিবি ক'লোঁ তোৰ ল'ৰা নাই কাৰণে সেইদিনা যদি সময়মতে ইহঁত দুজনীয়ে আগবাঢ়ি নাহিলহেঁতেন ডক্টৰৰ ওচৰলৈ নিবলৈ আমাৰ দুয়োকে আমাৰ চাগে সেইদিনা কি হ'লহেঁতেন ঠিক নাই এওঁ চাগে এতিয়া আৰু আমাৰ মাজত নাথাকিলেইহেঁতেন ককাইদেউ হ'ব দিয়ক মোক ক্ষমা বিচাৰিব নালাগে মই বেয়া নাই পোৱা নহয় আপোনাক তহঁত দুজনীও পাৰিলে মোক ক্ষমা কৰি দিবি তহঁতক ছোৱালী বুলি বহুত হাঁহিছিলোঁ একো কৰিব নোৱাৰ বুলি ইটিকিং কৰিছিলোঁ সেই ছোৱালীয়ে আজি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আৰু মই যিটো ল'ৰাক লৈ অহংকাৰ কৰিছিলোঁ তহঁতৰ আগত সেই ল'ৰাটোৱে আজি আমাক ঘূৰি নোচোৱা হ'ল মাক দেউতাক খালে যে তাৰ কাৰণে কিমান কষ্ট কৰিলে সৰুৰে পৰা সি পাহৰি গ'ল এতিয়া বিয়া পাতি ঘৈণীয়েকক পাই টকা চুবলৈ পাই মাক দেউতাকৰ প্ৰয়োজনেই নোহোৱা হ'ল বৰ্তা আপুনি আমাতকৈ ডাঙৰ আমাক ক্ষমা বিচাৰিব নালাগে আমি এইবোৰ কথা ধৰি থকা নাই ল'ৰা বোৱাৰীয়ে আপোনালোকলৈ পিঠি দিলে বুলি নিজকে অকলশৰীয়া বুলি নাভাবিব আমি ওচৰ চুবুৰীয়া হিচাপে সকলো আছোঁ আপোনালোকৰ লগত নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিব তহঁত দুইজনীৰে ভাল হওক মই ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিম বৰ্তা বৰমা আমাৰ ঘৰলৈ আহিব পাৰিবনে আজি খানা আছে নহয় আমাৰ ঘৰত ভাবিছোঁ বৰমাকো লৈ আহোঁ তেওঁৰো মনটো ভাল লাগিব ময়ে লৈ আহিম দে খাব নোৱাৰিলেও অকণমান সময়ৰ কাৰণে ইয়াত থাকিলে তেওঁৰ মনটোকে ভাল লাগিব হ'ব তেন্তে লৈ আহিব আপুনি দেউতা খানাৰ যোজাটো কৰি দিব লাগে আৰু ন সন্ধিয়া হ'বই নহয় অলপ পাছতে চবে হাতে কামে লাগিলে আৰু খানাটো পটককৈ হৈয়ে যাব ব'লক তেনেহ'লে সকলোৱে খানাৰ যোজা কৰোঁগৈ ব'লা